নমস্কাৰ বন্ধুসকল, আশা কৰোঁ সকলোৱে ভালে আছে। আজি ভিডিঅ'টোৰ বিষয়বস্তু হৈছে লসাগু আৰু গসাগু উলিওৱাৰ চমু পদ্ধতি, বা আমি অতি কম সময়তে আমি কেনেকৈ লসাগু আৰু গসাগু উলিয়াম। এতিয়া আপোনাৰ যিবিলাক আমাৰ পৰীক্ষা হৈ থাকে, যিবিলাক আপোনাৰ যিকোনো চাকৰি পৰীক্ষা হওক বা যিকোনো কম্পিটিটিভ এক্সাম হওক, আপোনাৰ সকলোতে গসাগু আৰু লসাগুৰ উলিওৱা অংক নাহিলেও গসাগু আৰু লসাগুৰ লগত সম্বন্ধ থকা অংক বা সমস্যা নিশ্চয় আহে। সেইকাৰণে আমি সকলোৱে জনা উচিত যে আমি কেনেকৈ অতি কম সময়ৰ ভিতৰতে অতি চমু পদ্ধতিত বা অতি সহজ পদ্ধতিত আমি লসাগু আৰু গসাগু উলিয়াম। গতিকে আমি ইয়াতে কিছুমান উদাহৰণৰ জৰিয়তে বুজিবলৈ চেষ্টা কৰিম যে লসাগু আৰু গসাগু কেনেকৈ উলিয়াম। গতিকে ফাৰ্ষ্ট আহোঁ আমি লসাগুৰ ক্ষেত্ৰত। গতিকে ধৰা হ'ল মই লৈছোঁ আপোনাৰ সংখ্যা 4টা মই লৈছোঁ 3, 5, 6 আৰু 20। এতিয়া আপোনাৰ লসাগু উলিওৱাৰ নিয়ম আছে বিশেষকৈ 4টা, কিন্তু তাৰ ভিতৰতে আপোনাৰ অতিকৈ চমু আৰু সহজ যিটো পদ্ধতি সেইটো হৈছে আপোনাৰ চুটিৰ হৰণ পদ্ধতি, আৰু সেইটো হৈছে এনেকুৱা ধৰণৰ। আমি এনেকৈ কৰিব লাগিব। ইয়াৰ যিটো আপোনাৰ মূল কথা সেইটো হ'ল কি, আমি এই যিকেইটা সংখ্যা পালোঁ আমি 3, 5, 6 আৰু 20, আমি ইহঁতক হৰণ কৰিব লাগে এটা সংখ্যাৰে। কিন্তু আমি এনেকুৱা এটা সংখ্যাৰেহে হৰণ কৰিব লাগিব যিটো সংখ্যা নেকি এইকেইটা সংখ্যাৰ ভিতৰত অতি কমেও দুটা সংখ্যা হৰণ যায়। অৰ্থাৎ যদি আপোনাৰ 3টাক যায় বা যদি আপোনাৰ গোটেইকেইটাকে যায়, 4টা 5টাক যায়, তেন্তে সেইটো ক'ব লগা নাই, গ'লেতো ভালেই। কিন্তু যদি আপোনাৰ কেৱল এটাকহে যায় সেইটো কিন্তু নহ'ব। এতিয়া আপোনাৰ চাওক, ইয়াতে আপোনাৰ 3য়ে হৰণ যায়, আপোনাৰ 3য়ে আপোনাৰ 3ক যায়, 6ক যায়, হয়নে? এইটো আমি ইচ্ছা হ'লে কৰিব পাৰোঁ 3য়ে। আনহাতে আপোনাৰ এইফালে 5 আৰু 20ক আপোনাৰ কিহে যায়, পাঁচে যায়, হয় নহয়? 5 আৰু 20ক আপোনাৰ 5এ হৰণ যায়। গতিকে আপোনাৰ ইচ্ছা আপুনি কোনটো কৰে, এটা কৰিলে হ'ল যিকোনো। ধৰা হ'ল মই 3য়ে কৰিছোঁ, 3 গুণ 3 কৰিলোঁ। এইফালে আপোনাৰ যিটো হৰণ নাযায় তাক নমাই আনক ধুনীয়াকৈ, 5টো আহিলে নামি, 3 দুগুণ 6, ইফালে আপোনাৰ 3য়ে 20ক নাযায়, গতিকে 20টো নমাই আনক। এতিয়া আপোনাৰ আকৌ চাওক যে কি সংখ্যাৰে আমি হৰণ কৰিব পাৰোঁ। এতিয়া আপোনাৰ 2য়েও যায়, 2য়ে আপোনাৰ 2ক যায় আৰু 20ক যায়, হয়নে? আনহাতে 5এও যায়, 5এ যায় আপোনাৰ 5ক যায়, আনহাতে 20ক যায়। গতিকে আপুনি ইচ্ছা আপুনি কোনটোৱে কৰে। ধৰা হ'ল আমি 5এ কৰিলোঁ। 5এ কৰিলে আমাৰ একটো কি, যিটো 1 আছিলে 1টো নাযায়, 1টো আহিলে নামি, 5 গুণ 5, 2ক নাযায়, 2টো আহিলে নামি, 5 4 গুণ 20। গতিকে আকৌ ৰৈ গ'লে আমাৰ 2 আৰু 4। আৰু ইয়াত যিকেইটা 1 আছে সেইকেইটা বাদ দিয়ক, কাৰণ সেইকেইটা আমি ধৰি লাভ নাই, কাৰণ 1ক সদায় 1এ হৰণ যায় আৰু তেনেকৈ কৰি থাকিলে হৈ গৈ থাকিব, গতিকে তাক কৰি লাভ নাই। এতিয়া যিকেইটা আমাৰ বাকী আছে সেইকেইটা 2 আৰু 4। এতিয়া আপোনাৰ 2 আৰু 4ক 2য়ে যায়, গতিকে 1 কেইটা নমাই আনক, 2 গুণ 2, 2 দুগুণ 4। এতিয়া আৰু ইহঁতক কৰিবলগীয়া নাই, কাৰণ এতিয়া আপোনাৰ 2হে আছে মাত্ৰ, মানে 1 কেইটা বাদ দি পেলাই 2হে আছে। যিটো সংখ্যাৰে হৰণ কৰিম সেইটো সংখ্যাৰে কমেও দুটা সংখ্যাৰে হৰণ যাব লাগিব, কিন্তু ইয়াতে অনলি এটাহে আছে, সেইকাৰণে আমি ইয়াৰ পৰা আৰু কৰিব নালাগে। গতিকে ইয়াত আপোনাৰ যিকেইটা আমি পালোঁ, 2 পালোঁ, আকৌ 2 পালোঁ, 5 পালোঁ আৰু কি পালোঁ, 3 পালোঁ, এককেইটা বাদ দি পেলাই, কাৰণ একেটা আমি ধৰি লাভ নাই। গতিকে আমি গোটেইকেইটা আমি পূৰণ কৰিব লাগিব। এতিয়া যদি মই এইখিনিতে কৰি দেখাওঁ, 3 5 গুণ 3 পূৰণ 5 পূৰণ 2 পূৰণ 2 সমান কি হ'ব আপোনাৰ 3 5 15, 15 দুগুণ 30, 30 দুগুণ 60। মানে আমি কি পালোগৈ এতিয়া, এই গোটেইকেইটা সংখ্যাৰ 3 5 6 আৰু 20ৰ লসাগু আমি কি পালোঁ, 60 পালোঁ। এইটো হ'ল আপোনাৰ পদ্ধতি, একেবাৰে ইজি পদ্ধতি হয়, ইমান সময়ো নালাগে আৰু ইমান ঠাইও নালাগে কৰিবলৈ অংকটো, আৰু ইমান টানো নহয়। চ' এতিয়া আহিলে আপোনাৰ নেক্সট আহিলে আপোনাৰ কি, গসাগু। আমি গসাগুনো আমি কেনেকৈ উলিয়াম। এতিয়া আমি ধৰিলোঁ আমি গসাগু উলিয়াৰ কাৰণে লৈছোঁ সংখ্যা 3টা লৈছোঁ, 48, 64 আৰু 108। গতিকে আমি এইকেইটা সংখ্যাৰ পৰা আমি চাব লাগিব যে গসাগু আমি কেনেকৈ উলিয়াব পাৰোঁ অতি চমু পদ্ধতিত বা অতি কম সময়ত। এতিয়া আমাৰ গসাগু উলিওৱাৰো নিয়ম আছে 4টা, কিন্তু তাৰ ভিতৰতে আপোনাৰ একেবাৰে ইজি যিটো ছিষ্টেম সেইটো হৈছে চুটিৰ হৰণ পদ্ধতি। গতিকে ইয়াত আমি চাওক, লসাগুৰ লগত প্ৰায় একে নিচিনাই, কিন্তু অকণমান বেলেগ হয় এইটো। আমাৰ যিটো লসাগুত কি আছিলে, লসাগুত আছিলে আপোনাৰ আমি এটা সংখ্যা হৰণ কৰিব লাগে যিটো সংখ্যাৰে নেকি অতি কমেও দুটা সংখ্যা হৰণ যায়। কিন্তু ইয়াত আপোনাৰ নিয়মটো অকণমান বেলেগ। ইয়াত আপোনাৰ আমি এটা সংখ্যাৰে ইহঁতক হৰণ কৰিব লাগে যিটো সংখ্যাৰে নেকি গোটেইকেইটা সংখ্যাকে হৰণ যাব। মানে আপোনাৰ ইয়াত যিকেইটা সংখ্যা আছে এই গোটেইকেইটা সংখ্যাকে হৰণ যাব লাগিব আমি যিটো সংখ্যাৰে হৰণ কৰিম। এতিয়া চাওক, ইয়াতে আপোনাৰ 48টো এটা যুগ্ম সংখ্যা, 64 এটা যুগ্ম সংখ্যা, বা 108 এটা যুগ্ম সংখ্যা। চ' আপোনাৰ যিহেতু ইহঁতৰ যুগ্ম হ'ল গোটেইকেইটা, গতিকে আমি ইহঁতক 2ৰে কৰিব লাগিব। এতিয়া 2ৰে কৰিলে কি হ'ব, 2 দুগুণ 4, 2 4 গুণ 8, এইটো গ'ল 24 বাৰ, 2 3 গুণ 6, 2 দুগুণ 4, 32 বাৰ গ'ল, 2 5 গুণ 10, 2 4 গুণ 8, 54 বাৰ গ'ল। আকৌ আপোনাৰ কি হ'লে, এই গোটেইকেইটা যুগ্ম হ'ল, গতিকে আকৌ আমি ইহঁতক 2ৰে কৰিম। 2 12 গুণ 24, 2 16 গুণ 32, আৰু 2 দুগুণ 4, ইফালে এক বাকী ৰ'লে 14 হ'লে, 2 7 গুণ 14। আমি কি পালোগৈ আপোনাৰ 12, 16 আৰু 27। এতিয়া আপোনাৰ ইহঁতৰ 3টাকে হৰণ যোৱা কোনো সংখ্যা নাই। এতিয়া ধৰক আপোনাৰ 2য়ে যায় আপোনাৰ 12 আৰু 16ক যায়, বা আপোনাৰ 4ও যায় 12 আৰু 16, কিন্তু ইফালে 27ক নাযায়, হয়নে?
বা আপোনাৰ 3 যায়, আপোনাৰ 27 যায় 3 আৰু 12 যায়, কিন্তু 16 নাযায়। গতিকে তিনিটাকৈ যোৱা সংখ্যা মানে নাই, সেইকাৰণে এইখিনিৰ পৰা আৰু কৰিব নালাগে আমি। এতিয়া বাকী আপোনাৰ কি ৰৈ গ'লে, আমি যিকেইটা সাধাৰণ ভাজক পালোঁ, এটা পালোঁ আমি 2, আন এটা পালোঁ আমি আকৌ 2। গতিকে ইহঁতৰ যিটো পূৰণফল 2 পূৰণ 2, অৰ্থাৎ আপোনাৰ যিকেইটা সাধাৰণ ভাজক পাইছোঁ আমি, সিহঁতৰ যিটো পূৰণফল 2 2 গুণ 4, সেইটো হ'ল আপোনাৰ গসাউ। মানে এই 48, 64 আৰু 108ৰ গসাউ হৈছে আপোনাৰ 4। চ' এইটো হ'ল আপোনাৰ এটা চমু পদ্ধতি হয়, বহুত ইজি হয়। চ' বন্ধুসকল, মই সদায় এনেকুৱা ধৰণৰ ভিডিঅ' দিয়ে থাকিম। আৰু যদিহে আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে বা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে নিউলি আহিছে, তেওঁলোকে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো দবাই দিব। চ' আজিলৈ ইমানেই। চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ। নমস্কাৰ, জয় অসম।